हेलो फ्रेंड्स এতিয়া আমি আছো গোৱালপাৰা জিলাৰ মৈজঙ্গা টি গাৰ্ডেনৰ ওচৰত তো দেখক আপোনালোকে এয়া হল টি গাৰ্ডেন हेलो फ्रेंड्स এইটো আমাৰ প্ৰথমটো ব্লগ আৰু আজি আমি আপোনালোকক দেখাম মৈজঙ্গা টি গাৰ্ডেন তো আমি এতিয়া ঘৰৰ পৰা ওলালো এতিয়া আমি যাবলৈ আৰম্ভ কৰিলো এতিয়া মোৰ লগত আছে মোৰ বন্ধু মোৰ ক্লাছমেট এজন নাম তাৰ মাসুদ ৰিজানুল হক তো আমি এতিয়া যোৱা আৰম্ভ কৰিলো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই থাকক আপোনালোকৰ বহুত ভাল লাগিব মনোৰঞ্জন লাগিব তো ব্লগ ভিডিওটো আৰম্ভ কৰো I used to believe we were আৰু হোৱা যেটো আপোনালোকে দেখি আছে পাহাৰটো সেই পাহাৰটোৰ নাম হৈছে ৰাক্ষসনী পাহাৰ হয় সেইটো আমাৰ গোৱালপাৰাৰ জিলাৰ বিখ্যাত ৰাক্ষসনী পাহাৰ তো আমি সাইকেলটো আমাৰ ফ্ৰেন্ড এজন ক্লাছমেটৰ ঘৰত থৈ আমি তিনিজনে এতিয়া যাই আছো মৈজঙ্গা টি গাৰ্ডেনত আমি খোজকাঢ়ি অলপ সময় ৰাক্ষসী পাহাৰৰ তলেদি যোৱা ৰাস্তা দি যাই আছো আৰু তাৰ পিছত ৰাস্তা পোৱাৰ পিছত আমি তাৰ পৰা এটা ই ৰিক্সা অথবা পিলপিলি আমাৰ ঘৰুৱা ভাষাত যেটো কয় পিলপিলি তাত উঠি আমি যাম মৈজঙ্গা টি গাৰ্ডেনত তো চাই থাকক আপোনালোকে আমি দেখিবলৈ পাইছো যে মানুহে নিজৰৰ পানীৰে কাপোৰ আৰু গা ধুই আছে যাই যাই এতিয়া মেইন ৰোড যেটো হেটো পাম তো এটা দেখো পাহাৰীয়া এলেকা এইবিলাক আমাৰ গোৱালপাৰাৰ কিছুমান পাহাৰীয়া এলেকা তো আমি উঠিলো ই ৰিক্সাত পাই গলো গোৱালপাৰাৰ মৈজঙ্গা চাহ বাগান চাই থাকক আপোনালোকে দেখিব পাৰিলে পাইছে গোটেই মৈজঙ্গা চাহ বাগানখন এইটা আহি গলো গোৱালপাৰাৰ মৈজঙ্গা টি গাৰ্ডেন smoking mirrors keep us waiting on a miracle, on a miracle. I used to believe we were burning on like something beautiful, something beautiful. Selling a dream, smoking mirrors keep us waiting on a miracle, on a miracle. Go through the darkest of days, having to heartbreak away.
গাৰ্ডেনৰ পৰা আহি বৰ্তমান অলপ আমাৰ এই লোকতলাত ফুৰিবলৈ আহিলোঁ। এটা অলপ ফটো উঠোঁ, তাৰপিছত আমি ডাইৰেক্ট ঘৰলৈ যাম। এই আমাৰ মৈজংগা পাহাৰটো মৈজংগাত টি গাৰ্ডেন দেখুৱাম। হেল্ল' ফ্ৰেণ্ডছ, তো আমি যাই আছোঁ ঘৰলৈ। মোৰ ফ্ৰেণ্ডছ আপোনালোকতো প্ৰথমতে পৰিচয়টো কৰি দিছোঁ, তো যাওঁ বলক এইবাৰ।